নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আনিছোঁ অসমৰ বিভিন্ন বিষয়ৰ কেইটামান জানিবলগীয়া প্ৰশ্ন আৰু উত্তৰ, যিকেইটা আপোনালোকৰ আহিবলগীয়া বিভিন্ন পৰীক্ষাত কামত আহিব। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমীয়া চলচ্চিত্ৰৰ জনক কোন? এ ভূপেন হাজৰিকা, বি জ্যোতিপ্ৰসাদ আগৰৱালা, চি হেমচন্দ্ৰ গোস্বামী, ডি অৰুণোদয় নাটক দল। বি জ্যোতিপ্ৰসাদ আগৰৱালা। অসমৰ প্ৰথম বিদ্যুৎ কেন্দ্ৰ ক'ত স্থাপন কৰা হৈছিল? এ জাগীৰোড, বি সৰুকেচি, চি কাজিৰঙা, ডি বৰপেটা। উত্তৰ বি সৰুকেচি। ভাৰতৰ প্ৰথম লোকসভা নিৰ্বাচন কেতিয়া হৈছিল? অপশ্যন এ 1941-48, বি 1950, চি 1951-52, ডি 1955। উত্তৰ 1951-52। অসমৰ ৰাজ্যিক পুষ্প কোনবিধ? এ কমল, বি কপৌ ফুল, চি জোনাকী ফুল, ডি ৰজনীগন্ধা। উত্তৰ বি কপৌ ফুল। অসমত বিহু উৎসৱ কিমান প্ৰকাৰ? মই ভাবোঁ এইটো সকলোৱে জানেই চাগে। তেওঁ অপশ্যন এ 2, বি 3, চি 4, ডি 5। উত্তৰ বি 3। ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন? এ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, বি ডক্টৰ জাকিৰ হুছেইন, চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, ডি গিৰিজা শংকৰ বাজপেয়ী। উত্তৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। মৰাণ ফকীৰ উপন্যাসৰ ৰচক কোন? এ হোমেন বৰগোহাঁই, বি মহিম বৰুৱা, চি লক্ষ্মীনাথ বেজবৰুৱা, ডি হীৰেন ভট্টাচাৰ্য। উত্তৰ হোমেন বৰগোহাঁই। সংবিধানৰ পিতা বুলি কাক কোৱা হয়? এ মহাত্মা গান্ধী, বি জৱাহৰলাল নেহৰু, চি বি.আৰ. আম্বেদকাৰ, ডি ৰজনী কোঠাৰী। উত্তৰ বি.আৰ. আম্বেদকাৰ। অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? এ 26 জানুৱাৰী 1950, বি 15 আগষ্ট 1985, চি 2 অক্টোবৰ 1972, ডি 31 জুলাই 1980। উত্তৰ 15 আগষ্ট 1980। ভাৰতৰ 15তম ৰাষ্ট্ৰপতি কোন? এ ৰামনাথ কোবিন্দ, বি প্ৰণৱ মুখাৰ্জী, চি দ্ৰৌপদী মুৰ্মু, ডি এপিজে আব্দুল কালাম। উত্তৰ দ্ৰৌপদী মুৰ্মু। অসমৰ প্ৰথম মহিলা মন্ত্ৰী কোন আছিল? এ পেমা কান্দা, বি বন্দনা গোহাঁই, চি প্ৰফুল্ল কুমাৰী, ডি দ্ৰৌপদী মুৰ্মু। উত্তৰ পেমা কান্দা। অসমীয়া ভাষা কেতিয়া সংবিধানৰ 8ম তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ 1960। ভাৰতৰ সংবিধানত মুঠ কিমান অনুচ্ছেদ আছে? উত্তৰ 470।